নমস্কাৰ সকলোকে, কি খবৰ? মই এতিয়া হেয়াৰষ্টাইল প্ৰেক্টিছ কৰিছিলোঁ, ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোককো দেখাই দিওঁ। প্ৰথমবাৰ প্ৰেক্টিছ কৰিছোঁ মই। মেমে আমাক ক্লাছত শিকাইছিলে, ঘৰত আহি প্ৰেক্টিছ কৰিব দিছিলে আমাক। ঘৰত আহি কিনে মই বাৰৰ পৰা কৰি চালোঁ কেনেকুৱা হৈছে। দুটা শিকাইছিলে, এটা বান শিকাইছিলে। বানটো মই নোৱাৰিলোঁ বনাব, বেক কমেণ্ট কৰিব লাগে কাৰণে। বেক কমেণ্ট নহয় মোৰ, সেইকাৰণে ট্ৰাই কৰি আছোঁ, কিন্তু বৰ্তমান ঠিক হোৱা নাই। দ্বিতীয়টো মই নিজৰ আইডিয়া মতে বনালোঁ, বেক কমেণ্ট কৰিব নোৱাৰিলোঁ। চেষ্টা কৰি নোৱাৰি পেলাই মই এনেকৈ বনাই দিলোঁ নিজৰ আইডিয়া মতে। মেমে বেলেগকৈ শিকাইছিলে, মেমেটো ধুনীয়াকৈ শিকাইছিলে বেলেগ এটা বান, কিন্তু মই সেইটো নহৈ পেলাই মই এনেকৈ বনালোঁ। প্ৰথমটো মেমে শিকোৱা মতে বনাব চেষ্টা কৰিছোঁ, আৰু ছেকেণ্ডটো মই নিজৰ আইডিয়া মতে বনাইছোঁ। কি বনাইছোঁ নাজানো, কিমানখিনি ভাল হৈছে নাজানো। চেষ্টা কৰিছোঁ বনাব, কেনেকুৱা হৈছে জনাব, আৰু যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব, তেতিয়া মই শুধৰাই ল'ব চেষ্টা কৰিম আৰু আগলৈ ভালকৈ বনাব চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে। বাই।